আজিৰ অসমত অসমীয়া সুৰক্ষিত নে? নিজৰ মাটিতেই যদি আপোনাক কোনোবাই কয় যে অসমীয়া গো বেক, তেতিয়া হয়তো আপোনাৰো তেজ উতলি আহে। ইয়াত কিন্তু মই অসমীয়াৰ কথাহে কৈছোঁ। অসমীয়াৰ নামত নিজৰ স্বাৰ্থ পূৰণ কৰি থকা সেই মানুহবিলাকৰ বিষয়ে কোৱা নাই। আৰু এইটোৱেই প্ৰথম ঘটনাও নহয়, কেৱল মাত্ৰ এজন ব্যক্তিৰ নামত সমগ্ৰ অসমীয়া জাতিটোক এনেদৰে আজৰি অনাটো আৰু অসমৰ মাটিতেই অসমীয়া গো বেক বুলি শ্লোগান দিয়াটো। আচলতে এটা কথা কি জানেনে, যেতিয়ালৈকে আমাৰ অসমীয়াই কোনো ঘটনা তেওঁ নিজৰ ঘৰৰ বা নিজৰ পৰিয়ালৰ বা নিজৰ সন্তানৰ লগত নঘটে, তেতিয়ালৈকে মাত দিবলৈ কোনোদিন ওলাই নাহে। কোনো পেৰেণ্টছে নিজৰ সন্তানক নিশিকায় যে আনৰ সমস্যা মানে মোৰো সমস্যা, এজন অসমীয়াৰ সমস্যা মানে আমাৰ সকলোৰে সমস্যা। আৰু এইটোৱেই বৰ্তমান আমাৰ সমাজৰ আটাইতকৈ প্ৰধান সমস্যা। আৰু আন সম্প্ৰদায়ৰ লোক যিসকলে ব্যৱসায় সূত্ৰে বা অন্য কিবা সূত্ৰে আহি অসমত বসবাস কৰি আছে, তেওঁলোকে এটা কথা জনাটো দৰকাৰ যে অসমৰ মাটিত সকলো লোকে আইন শৃংখলা মানি বসবাস কৰা লোক। ইয়াত কেৱল মাত্ৰ এজন ব্যক্তিৰ বাবে সমগ্ৰ জাতিটোক এনেদৰে আজৰি অনাটো বা দোষাৰোপ কৰাটো কেতিয়াও উচিত নহয়। অসমীয়াৰ আত্মসন্মান, ভাষা আৰু সংস্কৃতি ৰক্ষা কৰাটো আমাৰ সকলোৰে অধিকাৰ। আৰু এইদৰে কোনোবাই অসম বিৰোধী শ্লোগান দিয়াটো কেৱল অসমীয়াৰ অপমান নহয়, আমাৰ ইতিহাস, আমাৰ ভাষা আৰু আমাৰ সংস্কৃতিৰো অপমান। অসমীয়া মানুহে কেতিয়াও কাৰো অধিকাৰ কাঢ়ি ল'ব বিচৰা নাই, কিন্তু নিজৰ অধিকাৰ আৰু মৰ্যাদা ৰক্ষা কৰিবলৈ সদায় সাজু। কাৰণ অসম কাৰো বিৰুদ্ধে নহয়, অসম সদায় নিজৰ পৰিচয়ৰ পক্ষত।